নমস্কাৰ প্ৰিয়ংকা সানি কিচেনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা দহি কচুৰ ঠাৰিৰ পকৰি ৰেচিপি লৈ আহিছোঁ। মই কেনেকৈ দহি কচুৰ ঠাৰিৰে পকৰি বনাওঁ চাওঁ আহকচোন। দহি কচু মই ঠাৰিকেইডাল মিহি মিহিকৈ অলপ দীঘলকৈ মই পাতলকৈ কুটি ল'লোঁ। এয়া দেখিছে। আৰু মই এতিয়া এইখিনি বইল কৰি ল'ম। এটা চচত পানী দিছোঁ আৰু তাত মই কচুখিনি দি দিছোঁ। এয়া দেখিছে। আপোনালোকে কেৰাহীও ব্যৱহাৰ কৰিব পাৰে বা অন্য কিবাও ব্যৱহাৰ কৰিব পাৰে। এই দেখিছে। আৰু মই কচুখিনি প্ৰায় ৩-৪ মিনিট মই বইল হোৱালৈকে ৰাখিছোঁ। আৰু মই কচুখিনি বইল কৰোঁতে অকণমান নিমখ দিছিলোঁ। এই দেখিছে। মই একেবাৰে সিজাই পেলোৱা নাই, মই হাফ বইলহে কৰিছোঁ কচুখিনি। এই দেখিছে। আৰু এতিয়া মই এটা ফুটা থকা খৰাহীত ধুনীয়াকৈ পানীখিনি মই চেকি ল'ম। এয়া দেখিছে। মই কচুখিনি দি দিছোঁ। আৰু মই এতিয়া ধুনীয়াকৈ কচুখিনি মেলি দিম যাতে কচুখিনিত কোনো ধৰণৰ পানী ৰৈ নাথাকে। দেখিছে ধুনীয়াকৈ মই মেলি দিলোঁ। আৰু এতিয়া মই নিজৰ জোখমতে অলপমান মই বেচন গুলি ল'ম। দেখিছে। মই বেচনত নিজৰ জোখমতে অলপমান নিমখ দিছোঁ, অকণমান বেকিং পাউডাৰ দিছোঁ আৰু অলপমান মই আজৱাইন ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি আজৱাইন নাই তেতিয়া নিদিয়াকৈও হ'ব। মোৰ ওচৰত আছিলে কাৰণেহে মই দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি গুলি ল'ম। দেখিছে। মই ধুনীয়াকৈ এতিয়া গুলি ল'ম আৰু মই পানীও নিজৰ জোখত দিছোঁ। আৰু এটা কথা কওঁ, আপোনালোকে বেচনখিনি গুলোতে বেছিকৈ পনীয়াও নকৰিব আৰু বেছিকৈ ডাঠো নকৰিব। দেখিছে। যিহেতুকে কচুখিনি হাফ বইল হৈ থাকে, দিবৰ কাৰণে অলপমান অসুবিধা হ'ব পনীয়া হ'লে, আৰু একেবাৰে ডাঠ হ'লেও অলপমান আধা সিজাৰ নিচিনা হয়, পুটুককৈ দেৰি যাব আৰু পকৰিটো ধুনীয়াকৈ নিসিজিব। এতিয়া মই গেছত এখন পেন পাতিলোঁ আৰু তাত মই গৰম হোৱাৰ লগে লগে অলপমান ৰিফাইন তেল দিলোঁ। দেখিছে। তেলখিনি গৰম হোৱাৰ লগে লগে মই এটা এটাকৈ মই দহি কচুৰ পকৰিখিনি দি গৈছোঁ। চাওকচোন। দিয়াৰ লগে লগে কি ধুনীয়াকৈ ফুলি আহিছে। আৰু আপোনালোকে তেল কমকৈ দিওঁ বুলিও কমকৈও ব্যৱহাৰ কৰিব পাৰিব। মই অলপ বেছিকৈ দিছোঁ তেল। আৰু যিহেতুকে পেনখনত বেছিকৈ তেলৰ কোনো প্ৰয়োজন নহয়। এয়া দেখিছে। আৰু এটা কথা কওঁ, পকৰিখিনি দিওঁতে একেবাৰে গাত লগাই নিদিব। এয়া দেখিছে। মই ধুনীয়াকৈ এটা ছাইড হোৱাৰ পাছত উলটিয়াই দিছোঁ। ইলুটি সিলুটি কৰি দিয়াৰ পাছত অলপমানকৈ মই নিজে গম পামেই অলপ ৰঙচুৱা হোৱাৰ লগে লগে সিজি উঠিব। এয়া দেখিছে। অলপ ৰঙচুৱা হোৱাৰ লগে লগে হৈ গ'ল। এতিয়া মই নমাই লৈছোঁ এখন প্লেটত। এয়া চাওকচোন। পকৰিখিনি ইমান ধুনীয়া হৈছে। এয়া চাওক, মোৰ পকৰিখিনি ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে, দেখিলেই খাওঁ খাওঁ লাগে। আৰু এটা কথা কওঁ, আপোনালোকেও এই পকৰিটো বনাই খাব বুলি মই আশা কৰিলোঁ। আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।